তন্তে যাব খুজিছ যা আৰু বেছি দুখ নকৰিবি হয় দেই বাবা ভাবক পৰা যাবি দেই বাবা থেংক ইউ তো হে গাইছ ওয়েলকাম আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি এখন দোকানৰ পৰা আৰু আমি আহিছোঁ ক্লাছ অফত কিবা এটা খাবলৈ এতিয়া মোৰ লগৰখিনি আছে দেখিছে নহয় সকলোখিনি আহিছোঁ আমি একেলগে মই আছোঁ এইফালে দোকানী খুৰা আছে এইফালে মিচিক মাছাকে হাঁহি হাঁহি পকৰি বনাই আছে আমাৰ খুৰী দেউৱে আৰু এইফালে আমাৰ মিছেছ নিকি একো নাই মই বনাই দিম আপোনালোকে চাই থাকক আমি কি খাম প্ৰথমতে অৰ্ডাৰ দি ল'লোঁ 20 টকা এটা চানা মিমি লগত মিলাবলৈ তাৰপিছত তোমালোকে কি অৰ্ডাৰ দিলা চাহ অৰ্ডাৰ দিছে আৰু পকৰি গতিকে আপোনালোকে দেখা পাব চাহ আৰু পকৰিৰ লগত কি সুন্দৰভাৱে মিলাই খাব আপোনালোকে চাই থাকক ভিডিঅ'টো সেইখনকে চাব আৰু আজি অকণমান ধেমালি কৰিম সকলোৰে মাজত ঠিক আছে আপোনালোকে চাই থাকক এইটো মই তো গাইজ বহুত অপেক্ষাৰ অন্তত এই চানাখিনি বনাই হৈ গ'ল এতিয়া আমি সকলোৱে খাম সকলোকে মাতিছোঁ কাষলৈ আহা চানা খাবলৈ আৰু এইখনে সেইখন বহি যিখন বহি আমি সকলোৱে সৰুতে ব্যৱহাৰ কৰিছিলোঁ ক্লাছমেট চৰি পইচা নাই তো আপোনালোকে কিছুদিন পূৰ্বে এটা গান পাইছিলে যে চামুচেৰে দি বেলচাই দি লৈ যায় এইখনেই বেলচাৰ যিখন বেলচাই চৰি তেনেকৈ গোটেইখিনিয়ে মোৰ পৰা কাঢ়ি লৈ লৈছে ই বেছিকৈ খাইছে যেনে আমাৰ ভাগৱতী জলকীয়া লাগিছিলে এইজনী আমাৰ ফুলৰ পাহি দেখিছে আপোনালোকক দেখিয়ে সিহঁতি হাঁহি দিছে আপোনালোকে চাই আছে যে সেইকাৰণে লাজতে হাঁহি দিছে পাহিয়ে দেই আপোনালোকে লাইক এটা কৰি দিব পাহিৰ কাৰণে এই যিটো দাঁত ইঙতে খাইছে নহয় তাৰ যিটো তামোলহে খাইছে আৰু বুলি কোৱা জলকীয়া দিম বুলি আহিছিলোঁ তেলা জলকীয়া নেলাই ক'লোঁ জুবিনৰ আকৌ ফ বেয়া হৈছে নহয় হয়তো নি আচ্ছা জুবিন কেইবাৰ গ'লা তো এই চানাভাগ ইমানেই বেয়া আছিল খাবলৈ সিহঁতে আকৌ বেলেগ এভাগ অৰ্ডাৰ দিলে সিহঁতে এইভাগ চানা ইমানেই বেয়া পালে সেইকাৰণে বেলেগ এভাগ দিছে অৰ্ডাৰ গতিকে এইভাগ ভালকৈ বনাব বুলি মই আশা কৰিছোঁ খুৰা ভালকৈ বনাব দেই এইভাগ বহুত বেয়া হৈছে কিন্তু 20 টকা কিনিছিলোঁ আপোনাক 5 টকা দিম দেই হ'ব নাই 5 টকা দিলে গম পাইছা নাই 5 টকাই আনিছিলোঁ মই হ'ব নাই 5 টকা দিলে নহয় আজিতো আজি আৰু 5 টকাই দিম আৰু বেলেগ না নিদিওঁ আৰু হ'ব নাই পাৰিব নাই 5 টকা কওক খাই লৈ উপায় নাই আৰু লৈ লওক 5 টকা হ'ব নাই তুমি আনি দিবাচোন 5 টকা নহয় এইটো আমি বহুত দিনৰ মূৰত খাইছোঁ সেইকাৰণে আপুনি এদিনৰ কাৰণে দিব পাৰে দিব নোৱাৰিব ন হ'ব দিয়ক 5 টকাই ল'ব দিয়ক হ'ব দিয়ক এই দেখিছে নহয় 5 টকা দি পেলাই এনেকৈ চানাখিনি খাই লৈ 20 টকীয়া এইফালে খুৰী খঙত একদম গৰজি উঠিছে খঙত মানে কি ক'ম কি নকম হৈ আছে তথাপিও হাঁহি আছে মিচিং মাছা কৰি হা বিদ্যা সঁচা কৈছোঁ বিদ্যা কালি মই বেলেগ বৰষুণ দিলে কাষতে ৰৈ থকা নামটো মই পাহৰি থাকিলোঁ শিলৰ নামটো কি আছিলে ক'ত গ'ল আইচ আছিলে আইচ এইখিনি আছে পকৰি খুবেই সোৱাদিষ্ট পকৰি এইখিনি মোৰ কাৰণে নহয় কিন্তু মই এটা খাই চাওঁ খুব ভাল বনাইছে ইয়াম্মি নিমখ কমকৈ দিলে নিমখ কম এইখিনি আৰম্ভ হৈ গ'ল দিয়া সকলোৱে খাব ঐ আহি যা ঐ কোনোবাই ঝাৰুটো লৈ লওক খাবলৈ তো মই ঝাৰু লৈ ল'লোঁ পকৰি নালাগে হৰি গান এটা গাই দিয়া ভালকৈ গান এটা কোৱা নমস্কাৰ জিলেলে অ' কেৱল তোমাৰ বাবে ইয়াক ভাইৰেল নহ'ব ইয়াৰ নামটো ৰঞ্জন শৰ্মা নহয় দেই
আমাৰ বিভান্ত দা আমাৰ শিল্পা চেত্ৰী আমাৰ মৌচুমী টেঙা খাই খুবেই ভাল লাগে চবেই কয় টেঙা বুলি আমাৰ ছচিয়লজি ডিপাৰ্টমেণ্টৰ হাততকৈ মৰম লগা বাইদেউ আৰু ককাইদেউসকল লগত ৰঞ্জন শৰ্মা তাৰপিছত এইফালে আমাৰ আছে বহি এইটো ধ্ৰুৱতৰা বুলি কয় যে এইটো ধ্ৰুৱতৰা ককাইদেউ দেই আৰু এইফালে আমাৰ পপিয়া তৰা মস্ত কলা বিশ্বজিৎ দা আমাৰ এইফালে আমাৰ জয়গী বগা কোমোৰা এই নকওঁ দিয়ক হাঁহিছে নহয় গম এইটো গোটেইখিনি দেখিছে নহয় বহুত ফূৰ্তি কৰিছে মানে লাষ্ট ছেম 6th ছেম মানে ইমানেই ফূৰ্তি কৰিছে আজি লাষ্ট ক্লাছ অঁ 27 তাৰিখে ফেয়াৰৱেল আছে সকলোকে দুদিন খেলিব ইহঁতক খেদিলেহে আমি আকৌ ৰাজত্ব কৰিব পাৰিম নহয় জানো সেইটো কাৰণে মানে ইহঁতক খেদিব লাগিব কাইলৈ কাৰ চকুত কিমান চকুৰ পানীয়ে নিগৰি নৈ বব আমি দেখিবলৈ পাম আপোনালোকে আজি এই ভিডিঅ'টো দিম কাইলৈ আকৌ নতুন এটা ভিডিঅ' বনাম চাই থাকিব আমাৰ বহুত টেনশ্যন হৈছে বহুত ভাল পাইছে থাকি গ'ল আচলতে যিহেতু বিগত 3টা বছৰে এইখন কলেজত পঢ়ি বহুত আধৰুৱা কাম থাকি গ'ল বাকী গম পাইছে আৰু কি কৈছোঁ বাকী এইফালে আমাৰ বিভান্ত দা 6th ছেমিষ্টাৰৰ চব আহিম তোমাৰ ওচৰলৈ এয়া আমাৰ বিভান্ত ককাইদেউ দেই খুবেই মৰম লগা খুবেই ভাল লগা এজন ককাইদেউ মোৰ অতিকৈ প্ৰিয় 6th ছেমিষ্টাৰ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ এগৰাকী সুদক্ষ ছাত্ৰ তাৰপিছত এতিয়া কি ক'ম মানে ভাল লাগিছে মানে নিজৰ ডিপাৰ্টমেণ্টৰ যিমানখিনি লগৰ আছে নহয় সকলোকে মানে একতাৰ দোলেৰে বান্ধি সকলোকে আগবঢ়াই লৈ গৈছে ইমানে ফূৰ্তি কৰিছে নহয় 6th ছেমিষ্টাৰ লাষ্ট ছেমিষ্টাৰ আজি লাষ্ট ক্লাছ কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা হয় আজি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ আজিৰ পৰা হয়তো আমি লগৰ এনেকৈ হয়তো কাকো নাপাম আজিৰ দিনটোত আজিৰ নিচিনাকৈ কৈছা নেপায় কেলৈ আঁতৰি কিয় কৈছা নেপাওঁ কৈছে আৰু লগ আজিয়ে লগ পাব আঁতৰি নাযাবা কলেজখন সঁচাকৈ এৰি যাবলৈ মন যোৱাই নাই ইমান ধুনীয়া চাওক কলেজখন তুমি কৈ থাকা এয়া কপৌ ফুলৰ এই দেখিছে নহয় আমাৰ কলেজখন তই আকৌ পুনৰ আহিলোঁ বিভান্ত দা আচলতে আধৰুৱা কথাখিনি আকৌ সম্পূৰ্ণ কৰিবলৈ কোৱা বিভান্ত কেনেকুৱা অনুভৱটো ভাল পোৱা সেয়াই আৰু 3টা বছৰ 3টা দিনতে বাদ দিয়া নালাগে হ'ব দিয়া তাৰপিছত এয়া আমাৰ মৌচুমী বা কেনেকুৱা মানে কেনেকুৱা লাগিছে তোমালোকৰ এৰি যাবাগে এখন কলেজ হয়তো আমি লগ নাপাবও পাৰিছোঁ দুনাই নাই নেকানিবা এই চকু জল ইয়া দেখিছে নহয় চকু জল দেখিছে চকুলে ফ'কাছ কৰিছোঁ মই তন্তে যাব খুজিছ যে আৰু বেছি দুখ নকৰিবি হয় দেই বাবা ভাগৰ পৰা যাবি দে বাবা থেংক ইউ এইটো আমাৰ ফটোৱাৰ ৰক্তি ৰঞ্জন তোমাৰ অনুভৱ কেনেকুৱা আজি মোৰ খুবেই দুখ লাগিছে বিশেষকৈ আমাৰ 1 মিনিট মই মোবাইলটো ঘূৰাই লওঁ বা চেল্ফি কৰি লওঁ মই এতিয়া জিএছ দাক লগ পাই গৈছোঁ তো বাবা কেনেকুৱা খবৰ ভাল লাগিছে ন বাবা বহুত ভাল লাগিছে মোৰ আৰু কাইলৈ বিদায় হ'ব আছে ন বাবা কাইলৈ নাই নহয় দাদা না পৰহিলৈ আছে বাবা ডিপাৰ্টমেণ্ট ৱাইজ কাইলৈ আছে ন বাবা মইতো গম নাপাওঁ নহয় আৰু তুমি এবাৰ ফেয়াৰৱেল জেনেৰেলকৈ পাতিছা ন বাবা বহুত উপায় নাই এতিয়া পাতি দিলে উপায় নাই তোমাৰ ভাল হ'ব বাবা তোমাৰ দুখ লাগিছে নে বাবা দুখটো লাগিছে হয়তো লগ নাপাব পাইছোঁ কেনেকুৱা অনুভৱ লাগিছে তোমাৰ যিহেতু তুমি 2 বছৰ ইতিমধ্যে পঢ়িলা কলেজখনত লগ পালা কথা বতৰা পাতিলা কেনেকুৱা লাগিছে আজি খুব দুখ লগা বিষয় যে আজি মানে কাইলৈ হ'ব কাইলৈ বিদায় সভা দিম আৰু পৰহিলে আমি সামূহিকভাৱে সকলো ডিপাৰ্টমেণ্টে মিলি মানে জ্যেষ্ঠসকল নাথাকিলে কলেজখন একেবাৰে একদম ভাল নলগা হৈ পৰে আমি যিহেতু ইয়াৰ পিছত ডাঙৰ মানে শ্ৰেষ্ঠ হেৰি হ'মগৈ সেই কিন্তু এটা ডাঙৰ যিহেতু শাসন বা মৰম সেইটো আমি নাপাম সেইকাৰণে দুখ লাগিছে অলপ যথেষ্ট ভাল এটা সম্পৰ্ক গঢ় লৈ উঠিছিলে 2 বছৰত ভাল লাগিলে বহুতো কথা শিকিবলৈ পালোঁ সেয়াই আৰু বিভান্তক বহুত মিছ কৰিম কিন্তু মিছ কৰিম চবকে বহুত মিছ কৰিম আৰু নিমন্ত্ৰণ জনাইছোঁ আগলৈ যি পাতে যেনেকৈ নহওক কিয় সকলো আহে যেন হয় তোমালোকেও বহুত বেছি মিছ কৰিম কাইলৈ আকৌ লগ পাম দিয়া আৰু এইখিনিলৈ আহিছোঁ মই আমাৰ বাকেইজনী আছে জাগিতি বা
খুব ভাল নাটক কৰে মানে এতিয়া জাগিতি বা কেনেকুৱা লাগিছে কলেজখন এৰি যাবা মানে আমিওতো লগ নাপাওঁ আৰু কেনেকুৱা লাগিছে চকুত জলজলি আছেনে বাৰু তুমি এইবোৰ ফ'কাছ নকৰি মনটো বহুত দুখ লাগিছে কিন্তু চকু জলজলি এতিয়ালৈকে নহয় এইখিনিতে কথা এটা কৈছোঁ দেই বহুত এনজয় কৰিছে মানে এই লাষ্টৰ যি এক মাহ খুব এনজয় কৰিছে মানে খুব ফুৰিছে মেলিছে গোটেই সামাজিক মাধ্যমত পুৰা এনজয় কৰিছে লগৰবোৰৰ কাৰণে গৈছো পিছত কোন ক'ত থাকে নাজানো ন আচলতে এনেকুৱাই হ'ব লাগে কলেজ লাইফটো যিমান পাৰে সকলোৱে এনজয় কৰিব লাগে কাৰণ কলেজখন পঢ়িছে 5টা বছৰ কোনোবাই 3টা বছৰ নহয় জানো সেইকাৰণে যিমানখিনি পাৰি আমি কলেজৰ এই সময়খিনি কাৰণ দুনাই নাহে আৰু হয় নাই আমাৰ নৰিস্মিতা বা আছে দেই এই আমাৰ মিছ সৰুপথাৰ 2024 মানে বহুত কষ্টৰ অন্তত মানে কেইবাবাৰো উঠিলে অৱশেষত মিছ সৰুপথাৰ যিটো সপোন আছিলে সেই সপোনটো লৈহে মানে কলেজৰ পৰা ওলাবলৈ নিজকে গৌৰৱ কৰিব আহে নাই য়েছ আপোনালোকে ভাল পাইছে ন লাইক এটা কৰি দিব আৰু নৰিস্মিতাৰ কাৰণে দেই এবাৰ মৌচুমী বা কি কৰিব মৌচুমী টেঙাটো এদিনো খোৱাই নাপালে অঁ কাইলৈ আহিবা কাইলৈ আনিব গাইছ আমি খাম দেই সকলো আপোনালোকে ভিডিঅ'বোৰ চাব ভিডিঅ' কৰি হ'ব ন আমাক চাহ খুৱাব লাগিব অভিয়াছলি চাহ খুৱাব লাগিব কাইলৈ খাম সৰু সুৰাকৈ কাইলৈ হ'ব এনেই বৰ তেল মাৰি দিলে হ'ব নহয় বাবাকে তো গাইছ মোক বৰ বেলেগকৈ বেৰি ধৰিলে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি আৰু কাইলৈ লগ পাম তো আজিলৈ বাই বাই টাটা আৰু যদি প্ৰথমবাৰ চাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব শিল্পা বাই আজিলৈকে কোৱা নাই আজি ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট দি থাকে তো আজি কেইটামান মোৰ ছাবস্ক্ৰাইবাৰ পাৰিব বহুত ভাল লাগিছে তো আজিলৈ বাই বাই টাটা তো গাইজ আজি ভ্লগ বনোৱা একেবাৰে পৰিকল্পনা নাছিলে তথাপিও বনাই দিলোঁ আৰু কেনেকুৱা হৈছে নাজানো আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ এৰিছোঁ বাই বাই সকলোকে লগত লৈ ঘৰলৈ গুচি আহিলোঁ